আপোনালোক পুনৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভ্লগ লৈ আহিছোঁ। আপোনালোকে ভ্লগটো সম্পূৰ্ণকৈ চাই থাকক। আমি আজি পেহীহঁতৰ ঘৰত আহিছোঁ। পেহীহঁতৰ ঘৰৰ পৰাই ভ্লগ ষ্টাৰ্ট কৰিছোঁ। আজি এঠাইলৈ যাওঁ মানে বহুত ধুনীয়া পৰিৱেশটো সকলোকে দেখাম। প্লেন নাছিলে, কালি নিচিনাকৈ ভ্লগটোত গাড়ীত উঠিছোঁ, মানে কোনো প্লেন নাই, আহিছোঁ আৰু বাছ পেহীহঁতৰ ঘৰ আহি পাই গৈছোঁহি। ভিডিঅ' বনালে থাকা বাৰু। তাৰপিছত আপোনাক দেখাম বহুত ধুনীয়া ঠাই, মানে আমি নিজেও ভাল পাওঁ ন, যোনে ফটো চটো উঠি বেছি ভাল পায় তাৰ কাৰণে আৰু। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট। মই য'ত আছে একদম চাৰিপিনে প্ৰাকৃতিক পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া নহয়, একদম চবপিনে সৰিয়হ। দেখাই দিয়াচোন, একদম চবপিনে সৰিয়হ, ইমান ধুনীয়া নহয়। ব'লক আপোনালোকে দেখাই আছোঁ। লাহে লাহে সৰিয়হ বস্তুটো নিদিবি, ইমান ধুনীয়া ন। এইখিনি গজিবলৈ আছে আৰু, মানে গজা নাই। এই তাৰ ওচৰলৈকে যাম। পাই গ'লি, দৌৰ দৌৰ দৌৰ, পাই গ'লি। ইমান ধুনীয়া প্লেচ। মই কিন্তু বহুত ভাল পাইছোঁ ন, কিবা ক'বা? মানে কি ক'ম আৰু, ইমান ভাল লাগিছে। এয়া চাওক, মোৰ পিছফালে একদম ৰ'দৰ পৰা একো ক'ব পৰা নাই। পিছফালে ইমান ধুনীয়া সৰিয়হতলী আছে। কেনেকুৱা লাগিছে ক'বচোন। এয়া আমাৰ বাইদেউ ফটো উঠাত বিজি হৈ আছে, সৰিয়হ তুলিবলৈ ফটো উঠে। ইমান ধুনীয়া পৰিৱেশ, সঁচাই ধুনীয়া দেই পৰিৱেশটো। ইয়াত ফটো কেইকপিমানো উঠিলোঁ। তাই ভিডিঅ' বনাই দিব লাগে, চাওক দেখিছে তাইক, আৰু তাইক মই ভিডিঅ' বনাই দি আছোঁ। সৰিয়হ তুলিখিনি সঁচাই বৰ ধুনীয়া। আমাৰ তাত নাই, এনেকুৱা ওচৰত সৰিয়হ নকৰে উঠিবলৈ। বাহঁতৰ ঘৰত আহি পেলাই পেহী ঘৰত নাইকিয়া, আমি আহি পেলাই সৰিয়হ তুলি পালোহি। তাৰপিছত আমাক বিচাৰি আছে গমে। ফটো উঠি হৈছেনে নাই, হৈছেনে নাই? এতিয়ালৈকে 120খন ফটো উঠিলে মই হিচাপ কৰিছোঁ। আহক আৰু এইফালে চাব যাব লাগিব নহয়। ইমান ফটো উঠিব পাৰে নহয়, মই কিন্তু ফটো উঠি বহুত বেয়া পাওঁ বুলি কৈছোঁ। ইয়াৰ পৰা আগলৈও আছে সৰিয়হতলী, আহোঁতেহে দেখা পাইছোঁ। ইমান ভাল লাগিছে ন। অঁ নাই নাই, সৰিয়হতলীত নোসোমাওঁ, বেয়ানো কিয় কৰিম ন, মানে ভাল লাগিছে গোটেই সৰিয়হতলীখিনি দেখি পেলাই। তাত চাইছিলোঁ, ভাবিছিলোঁ এইপিনে সৰিয়হ নাই, এইপিনে বহুত গাল সৰিয়হ আছে। তাতো আছে ন, কিন্তু কা সৰিয়হ গম পালেগে পিঠি ধুব। আমি কিন্তু এইবিলাক গছতে নাই। নেযাবি বেছি দূৰ, সৰিয়হ হেৰি হ'ব। নাযাওঁ, এইপিনে লাহে লাহে আহ। নেযাওঁ দেই, সেইপিনে বেছি হেৰি আছে। পেনত এইবিলাক কি গুটি বুলি কয় নহয়, লাগি যায় যে। আপোনালোকে জানিলে ক'বচোন, বন গুটি নে কি? মনটো সৰিয়হতলীখন দেখাই দিছোঁ, ইমান ভাল লাগিছে। নামটো পাহৰিয়ে গৈছিলোঁ, বনগুটি। ভাল লাগিছে ন। এইপিনেও আছে সৰিয়হ, সেইপিনে জানো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খালি এইখিনি মাটিহে হেৰি হৈছে ন, ভাল লাগিছে। দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ঘৰৰ ওচৰত মাটি ন, মই বহুত ফটো ভিডিঅ' কৰি দিওঁ, ইমান ভাল লাগিছে গোটেই সৰিয়হতলী। আকাশখনৰ সৈতে ইমান মৰম লাগিছে দেখিবলৈ। বৌ যাওঁগৈ বৌ, আকৌ গৈ পেলাই এতিয়া কিবা কিবি অলপ খাই লওঁগৈ। ইমান ধুনীয়াকৈ লগাই থৈ দিছে ফুলৰ পুলিবিলাক, নিজকে লগাম বুলি ভাবোঁ। কি দেখাম? অঁ ভাল লাগিছে, নামেই নাজানো। আৰু এডাল অষ্ট্ৰেলিয়ান বেম্বু বুলিয়ে বায়ে কৈছে, ভাল লাগিছে। কি নাম, কি নাম নাজানো, ঘৰটো মই কিন্তু বহুত ভাল পাইছোঁ। আৰু কিবা ক'বা তাতো? নমস্কাৰ এটা দি দিয়া, নমস্কাৰ। কোনটো তোমাৰ ৰুম বাৰু? এনে চাওঁ। এনে লাজ লাগা নাই তোমাৰ? নতুনকে বনাইছে, বহুত ধুনীয়া আৰু বস্তুবিলাক বহুত পৰিপাটিকে থয় মানে। কি মাংস বনাইছে, আমাৰ ৰাতিপুৱাই দেখাই গৈছে, তাকে দেখুৱাব লাগে। ঘৰটো অকণমান দেখাই লৈছোঁ, ভাল লাগিছে ন ফটোবিলাক, ইমান ধুনীয়াকৈ থৈছে। মাংস বনাই আছে বুলি দেখুওৱা নাই যে, তাক দেখুৱাবলৈ আছে। তাতো ৰাখি হ'ল। কি তাতো তাৰমানে মাংস বনাই আছে। মাংসখিনি কিন্তু বেলেগে বনাইছে, নিজে বনাইছে বুলি ক্ৰেডিট লৈছে। গৰম দেখিছে নহয়, কেনেকৈ কিমান কষ্টত বনাইছে ন।
জলদি বনাই খাব লাগিব আমি দিয়া এটা উঠোৱা কোনটো নিম আমি গাইজ দেখিছে য'তে যাওঁ মানে তাতে ফুলৰ পুলি উঠাই দিওঁ আৰু বায়ে ইমান ধুনীয়াকৈ ৰান্ধি বাঢ়ি দিলে দুপৰীয়া ভাত সাজ এতিয়া আমি খাই লওঁ সকলোৱে মিলিজুলি আজিৰ ভ্লগটো কেনেকুৱা পালে সকলোৱে জনাব কমেণ্ট কৰি আৰু ভ্লগটো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰিব বাই বাই